ক্লাউডছখিনি এই চাইডে পূৰা বগা আৰু এইপিনে গোটেইখিনি গ্ৰীণ কাৰ্পেট Good morning everyone. Good morning from Nagaland, Jakhama. Right now 5:47 in the morning. Today is July 17, Sunday. আগৰ ব্লগটো যদি চাইছে মই যোৱাকালি নাগাঁৱৰ পৰা ৰাইড কৰিছিলোঁ জাখামা পাইছিলোঁহি আৰু একচুৱেলি আমি আহিছিলোঁ জুকু ট্ৰেকিঙৰ কাৰণে আৰু মোৰ ৰাইড পাৰ্টনাৰ হৈছে মাধৱ দা দীপ দা কালি আমি আহি পেলাই পাইছিলোঁহি যোৱাকালি আমি ইয়াতে আছিলোঁ আঠাও হোম ষ্টে বহুত ভাল প্ৰপাৰ্টি হয় আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে জাখামা ভিলেজত আছে চ' এইটো আমাৰ বাথৰুম আছিলে এণ্ড এইটো হৈছে ৰুমো 4খন বেড আছিলে আমি 3খন বেড লৈছোঁ আৰু পাৰ বেড আমাৰ 600কৈ পৰিছে 3জনৰ 1800 ৰুপিজ আৰু খানা যদি আপোনালোকে কৰিব বিচাৰে ভেজ 200 আৰু নন ভেজ 250 আৰু আমি থকা প্ৰপাৰ্টিটোৰ পৰা ভিউটো এনেকুৱা ধৰণৰ হয় চাওক আৰু এইবিলাক যে দেখিছে আপোনালোকে এইবিলাক ধান খেতি হয় মানে পাহাৰত যোনটো ঝুম খেতি বুলি কয় তোমালোকে দেৰি কৰি দিলা গৈ পেলাই গম পাইছেনে ফটো উঠাৰ কাৰণে মইতো সোনকালে উঠি গ'লো ন তোমালোক যেতিয়া উঠিছা মই লাভ পিছত লগালগ উঠিছোঁ ফ্ৰেছ হ'লোঁ কাম চেছ তো আমাৰ যিখিনি লাগেজ আছিলে লাগেজখিনি ইয়াত আমি থৈছোঁ গোটেইখিনি মানে ৰাইডিং গিয়াৰ্ছ হেলমেট প্ৰিপেৰেশ্যন কেনেকুৱা প্ৰিপেৰেশ্যন মানে এই বস্তুখিনি থৈ দিছোঁ ইয়াতে অঁ এতিয়া যাব লাগিব ভাৰী ভৰকম বুজালৈ ঠিক আছে ব্ৰেকফাষ্ট কৰোঁ তাৰপিছত ওলাওঁ ব্ৰেকফাষ্ট কৰি হোটেলৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া ডিচাইড আমি কৰিম জাখামা ট্ৰেইল হৈ পেলাই যাম নে ভিছামা ট্ৰেইল হৈ পেলাই যাম আৰু এইপিনে আপোনালোকে জাখামা ট্ৰেইলটো এইপিনে লৈ যায় মানে গাড়ী দি পিনে আগলৈকে থৈ দিয়ে আমাৰ লগততো গাড়ী নাই মানে একচুৱেলি গাড়ী মানে আমি নল'লোঁ কাৰণ মানে আমি অনলি 3জনে আছোঁ ইয়াত আহিলে চব গ্ৰুপ হৈ আহে আৰু গ্ৰুপ হৈ আহিলে মানে অলপমান পইচাটো অলপ কমত হৈ যায় কিন্তু আমাৰ পৰা এতিয়া আপ ডাউন মানে ট্ৰেকটোলৈকে থোৱাটো আৰু তাৰ পৰা অহাটো আমাৰ পৰা 4000 ৰুপিজ বিচাৰিছে চ' ইমান আমি 3টা মানে 4000 ৰুপিজ এফৰ্ড কৰিব নোৱাৰোঁ মানে ইমান বাজেট আমাৰ এতিয়াও নাইকিয়া হৈ আছে চ' আমি কালি ইনফৰমেশ্যন ল'লোঁ যে ভিছামা দি যাব পাৰে নেকি চ' ভিছামাত ক'লে যে ভিছামাত আমি বাইক চেক পাৰ্কিং কৰি যাব পাৰিম চ' এতিয়া গৈ আছোঁ এইটো ৰোড লৈ পেলাই ভিছামা আমি যাম আমি এতিয়া পালোহি ভিছামা ভিলেজ আৰু ইয়াতে আছে দ্য ৱে টু জুকো আৰু আমি জাখামাত মই আপোনাক য'ত দেখাইছিলোঁ তাৰ পৰা অনলি 5-4 কিলোমিটাৰমান হয় বেছি নহয় 15 মিনিটমান আহিছোঁ ন আমি 15 মিনিটমান আহিছোঁ অফৰোড কাৰণে টাইম লাগিছে 15 মিনিটমান আহিছোঁ চ' ইয়াৰ পৰা বাইক লৈ যাব পাৰিব বুলি কৈছে আমাক এইপিনে সোমাই যায় চাগে ভিছামা ভিলেজ লিখা আছে So let's go. This is the entry point. Ate pohi loba ki likha ase and Vishama Juko point. Amar per person 100 rupees ke loise entry fees aru bike parking karone dukhon bike 200 loise aru 500 ami dilu plastic ki ase khudise logot living life every day late at night not okay all I want and I pray all I need are some better days. Fuck me, I'm looking in the mirror so foggy but I've never seen clearer. I don't really think anyone can save me and honestly I'm not really sure I want saving. I like to be my own worst enemy. There's no risk if you don't try at anything, so I'ma just keep buying everything. See you in the next life, have to be a better me. I don't think that my head's on straight, gotta flip it and grip it and go and get an x-ray. What's wrong with me? I just feel weight pushing on my chest and it squeezes till I suffocate. Better change my mindset, meditate. It's pretty cool that I'm alive and have better days. So আমাৰ এতিয়া ট্ৰেক ষ্টাৰ্ট হ'ব ইয়াৰ পৰা আৰু এইটো চাইডে আমি যাব লাগিব ওপৰলৈ উঠি আৰু য'ত আমাৰ এণ্ট্ৰি লৈছিলে তাৰ পৰা 45 মিনিটছ লাগিছে মানে এনেকুৱা অফ ৰোড ট্ৰেকিং কৰিবলৈ আহিছোঁ ন অফ ৰোড কৰিবলৈ আহিছোঁ তাকে ডাউট হৈ গৈছিলে আৰু এইখন ইক' লৈ আহিছিল ইক'খনৰ মবিলটো লিক হৈ গ'ল মানে ৰাস্তাটো বহুত বেয়া হয় ডেটছ ৱাই আৰু অসমৰে হয় নগাঁৱৰে হয় তেওঁ ইয়াত আপুনি ইয়াতে থাকে ন নাগালেণ্ডত থাকে আৰু এওঁৰ অহা আমাৰ 12 বজিয়া ঠিক আছে তো আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'ব ট্ৰেকৰ ইয়াৰ পৰা চ' লেটছ গ' আমাৰ হাউচ আছে হাই ভাই কি এক্সপিৰিয়েঞ্চ আছে নাই ট্ৰেক আছে ৰাস্তা পুৰা আপ আগতে মোৰ ভূটান ট্ৰেক এটা কৰিছিলোঁ ভূটান টাইগাৰ নেষ্ট মেইন পইণ্ট তাকো পাবগৈ নোৱাৰিলোঁ আধাতে ৰখি দিলোঁ এণ্ড এইটো কি হয় চাওঁ ওপৰলৈ উঠি গৈছিলোঁ আকৌ নামি আহিলোঁ মানে অকণমান উঠি যোৱাৰ পিছত যোনজন দাদা দেখাই দিছিলোঁ সিহঁতে ক'লে যে আগত পাৰ্কিং আছে চ' বাকীখন আমি ছেফ পাৰ্কিং কৰিবলৈ ভাল হ'ব আগত পাৰ্কিং আছে আগত পাৰ্কিং কৰোঁ তাৰপিছত ওলাওঁ এইটো পাৰ্কিং মেইন পাৰ্কিং জেগা চাওক চ' ইয়াত বাইক পাৰ্কিং কৰি দিলোঁ এণ্ড ইয়াৰ পৰা ট্ৰেকিং ষ্টাৰ্ট হ'ব এতিয়া আমাৰ চ' ব'লা যাওঁ ন ব'লা আকৌ ইমান ৰখি ৰখি গ'লে কেনেকৈ হ'ব চ' এনেকুৱা ধৰণৰ হৈ আছে ভিউবিলাক চাওক ট্ৰেক ষ্টাৰ্ট হৈ আছে 8:45 পৰা আমি ট্ৰেক কৰিছোঁ আধা ঘণ্টামান আহিছোঁ বেছি কথা চথা কৈ দিব ন
কেনেকুৱা অৱস্থা হৈ আছে এডালৰ ভিতৰত দি সোমাই যাব লাগিব এতিয়া এনেকে গৈ এনেকে हेल्थ के लिए ये बहुत ज़्यादा अच्छा है ना पैकिंग बहुत तो ये पैक था বিলাক দেখিছে নহয় ব্ৰ কেনেকুৱা মাধৱ দা এক্সপিৰিয়েঞ্চ লগা নাইতো প্ৰথমে যি অলপ লাগিছিলে আৰু এতিয়া নাই লগা এতিয়া ভাগৰটো অলপ কমকৈ লাগি আছে আৰু ৰাস্তা চাওক আপোনালোকে ইয়াতে লিখা আছে 800 m মানে 800 মিটাৰ হ'ব চাগে ন তো 800 ফুট ষ্টেপ নে 800 মিটাৰ চক এডাল বোলে কবৰা ওলমাই থৈছে গছৰ মাৰি চ' ইয়াতে সাপ চাপো ওলায় ইয়াতে কবৰা চবৰা ওলায় কবৰাডাল দেখিলে চ' বিন্দাছ ভালকৈ যাই থাকিব লাগিব আৰু অলপ সময় ৰখিছোঁ বহুত ভাগৰ লাগিছে বহুত ভাগৰ লগা নাই যিমানটো ভাবিছিলোঁ যে বহুত ভাগৰ লাগিব নেকি সেনেকুৱা ভাগৰ এটা লগা নাই আৰু বিস্কিট চিস্কিট আমি লৈ আহিছিলোঁ তলৰ পৰা আপোনালোকে আনিলে লৈ আহিব বিস্কিট খাই আছোঁ দীপদা কেনেকুৱা চাহ আপুনি হাতটো দাঙি দিয়ে বাৰু বিস্কুট খাই আছোঁ বিস্কুট পানী লৈ আহিছিলোঁ অলপ আৰু হোটেলত য'ত আমি আছিলোঁ তাৰ পৰা লাঞ্চ বক্স এটা লৈ আহিছোঁ ওপৰত ভিউ পইণ্টত গৈ খাম চাওক পেকেট চেকেটবিলাক পৰি হৈ আছে চ' আপোনালোকে ইয়াতে আহিলে পেকেট চেকেট এনেকৈ নেপেলাব পেকেটখিনি আহোঁতে লৈ আহে কিন্তু যাওঁতে লৈ যাব ন কিমানটোনো ওজন হ'ব ইয়াতে গোটেই নেচাৰটো বেয়া হৈ আছে আপোনালোকে এনেকৈ নকৰিব আৰু তলত আমাক এণ্ট্ৰিত কৈছে যে পেকেজ কোৱা নাই কিন্তু পেকেট কি লৈ গৈছে হিচাপ লৈছে চ' নকৰিব এইটো গোটেইটো নেচাৰটো ধ্বংস হৈ যাব আপোনালোকে যদি এনেকৈ হেৰি কৰে আমি ইয়াতে বিস্কিট চিস্কিট আনিছোঁ পেকেট আমি বিস্কিট খাই পেলাই আমি আকৌ এগেইন বেগত ভৰাই লৈ যাম তললৈ চ' গাইজ এইটো হৈছে ফাৰ্ষ্ট ভিউ পইণ্টটো আৰু ইয়াত পালোহি আৰু চাওক নেচাৰটো চাওক আৰু ভিউবিলাক চাওক কি ধুনীয়া চ' আমি তলৰ পৰা ট্ৰেক ষ্টাৰ্ট কৰিছিলোঁ 8:45 AM আৰু এতিয়া ৰাইট নাও আছে 10:22 ইয়াৰ পৰা গৈ তাৰ ওপৰটো ভিউ পইণ্টটো পামগৈ আৰু তাতে ষ্টে হ'ব আজি এইটো ফাৰ্ষ্ট ভিউ পইণ্ট হয় জুকৰ এণ্ড দিছ গাইজ আৰ কামিং ফ্ৰম যোৰহাট হাই কেনেকুৱা লাগিছে ট্ৰেক ব্ৰ কেনেকুৱা মজা ট্ৰেকটো মজা হয় পুৰা এমেজিং চ' আপোনালোকে ভিউটো চাওক মানে বহুত বেছি ভাল লাগিছে ইমান কষ্ট কৰি ট্ৰেকটো কৰা বেছি এই গছখিনিৰ কাৰণে জ্বলা গছখিনি আছে যে আৰু এইবিলাক যিবিলাক আপোনালোকে দেখিছে গছ যিবিলাক মানে অকণ আপোনাৰ পুৰা হৈ আছে জুই চুই লাগিছিল মেবি হ'ল বিৰাট অৰণ্য হৈ আছে চাওক বাপৰে देख रहे हो भाई साहब किस जंगल में घुस गए हैं हम लोग बोला कि धुनिया धुनिया फूल फूलिছে বেম্বো ট্ৰিজৰ মাজেৰে আমাৰ জাৰ্ণি কণ্টিনিউ হৈ আছে মাধৱ দা কেনেকুৱা ফিলিংছ অকণো ভাগৰ লগা নাই দীপ ব্ৰ কেনেকুৱা এণ্ড গাইজ এই ভিলটো লোকেটেড এট দ্য বৰ্ডাৰ্ছ অফ নাগালেণ্ড এণ্ড মণিপুৰ এণ্ড এইটো 1991ত ফাৰ্ষ্ট হিজাম
বিক্ৰমজিৎ বুলি কয় মণিপুৰ ইউনিভাৰ্চিটিৰ ছায়েন্স লাইফ অফ ছায়েন্সৰ পৰা তেওঁ আইডেণ্টিফাইড কৰিছিলে এজ এ গুগল মাতা গুগলৰ মতে ইমান ধুনীয়া লাগিছে মানে যিটো হাৱা মুখেদি লৈছোঁ ইমান ধুনীয়া ফ্ৰেছ হাৱা ফ্ৰেছ অক্সিজেন সেইটো গম পোৱা গৈছে অলৰাইট গাইজ চ' এইটো চাওক দেখিছে আপোনালোকে পূৰা ফ্ৰেছ ৱাটাৰ হয় ভিডিঅ' বনোৱা চকৰ মোৰ জোতা চোতা চব তিতাই দিছোঁ গুড মেন দ্য ৱৰ্ল্ড কেন চেঞ্জ বাই ইয়ৰ এক্সাম্পল নট বাই ইয়ৰ অপিনিয়ন গাইজ আপোনালোকে দেখা পাইছেনে নাই নাজানো বাট এইটো আমি দেখিছোঁ য'ত আমাৰ বেছ কেম্পটো আজি আমি আহিছিলোঁ ভিছামাটি এণ্ড আমি যামো ভিছামাটি একচুৱেলি এণ্ড এইটো ৰোড হয় এইটো ৰোড দেখিছে আপোনালোকে এইপিনে যায় জাখামা মানে জাখামাৰ পৰা যোনখিনি আমি যে মই আপোনাক দেখাইছিলোঁ আপোনালোকক তেতিয়া দেখাইছিলোঁ জাখামাৰ পৰা যোনখিনি আহে এইপিনৰ পৰা ওলাই আহি ৱে টু জাখামা আৰু আমি আহিছোঁ এইপিনৰ পৰা ভিছামাটি চ' লেটছ গো আৰু বেছি নাই এইটো চাওক এইটো ভালকৈ দেখা নাপাব চাগে কেমেৰাত এটা বেলেগ টাইপৰ মানে চকুন লাগে দেই চৰাই মাত বতাহ বৰষুণৰ আৱাজ ফগ আমি চৰাইলে ইক হয় বেলেগে মাতিছে এইটো আমাৰ ইখন নহয় এইটো বেলেগ আমি এতিয়া বেছি টাইম নাই আৰু বৰষুণ আহিছে শব্দ শুনিছে চাগে আপোনালোকে চ' ফাইনেলি আমাৰ যি আজিৰ ডেষ্টিনেশ্যন পাই গ'লোহি য়েছ উই ডিড ইট দিছ ইজ আৱাৰ বেষ্ট কেম্প ফৰ টুনাইট ইটছ 12:46 আৰু আমি মেইন ট্ৰেকটো ষ্টাৰ্ট কৰিছিলোঁ তলৰ পৰা 8:45 আৰু ছেকেণ্ড ভিউ পইণ্টটো আহি পাইছিলোঁ 10:22 তো অলমষ্ট 4 ঘণ্টা কমপ্লিট 4 আৱাৰ্ছ লাগিছে ট্ৰেকটো কৰোঁতে কেম্পটো নিজৰ ইচ্ছা লগাই ল'লেই হ'ল চাই লওঁ এতিয়া আমি টেণ্টটো ফিটিং কৰিব লাগিব চ' লাঞ্চ কৰি আছোঁ এইটো মজা লৈ ত' আমাৰ টেণ্ট ইয়াতে হৈ গ'ল তৰা আৰু অথনি তৰিলোঁ ৰেষ্ট ল'লোঁ এণ্ড এতিয়া ওপৰত আছে তাত এইপিনে ওপৰত নেটৱৰ্ক টাৱাৰ এটা আছে চ' যাওঁ ঘৰত ফোন চোন কৰোঁ ইয়াত চবৰে টেণ্টবোৰ লগোৱা আছে এণ্ড লুক এট দ্য ভিউ এণ্ড দিছ ওৱান ইজ আৱাৰ টেণ্ট এণ্ড ইয়াত গোটেইখিনি দিয়া আছে আপোনালোকে স্ক্ৰীনশ্বট এটা লৈ চাই ল'ব জুকো ভেলী মেনেজমেণ্ট ৰেট ইয়াতো থাকিব পাৰে এইটোত ইয়াতে ডাঙৰ এটা হল টাইপ ইয়াত আমি নাথাকিলোঁ বিকজ অফ আমি টেণ্ট লৈ আহিছোঁ নিজৰ চ' ওৱান মোৰ টাফ ট্ৰেক ফৰ দ্য নেটৱৰ্ক পইণ্ট এণ্ড ইয়াৰ পৰা আমি উঠি আহিছোঁ জাষ্ট এগেইন ট্ৰেক লেটছ গো ভয়ংকৰ টাফ দেই ৱাও চাওক কেনেকুৱা জেগাৰ পৰা আহিছোঁ এইটো বেছি টাফহে লাগিছে বা ৰাস্তা চাওক ৰাস্তা আছেনে নাই আৰু চাইড ডাইৰেক্ট খায় এটা ষ্টেপ গ'ল এইটো চাইডে চেছ মানে কথা পাতি আছোঁ তিনিটাই দিনত আমরা কথা পাতি আছোঁ ইমান ধুনীয়া আমি একচুৱেলি আছিলোঁ এইটো চাওক এইটো দেখিছে আপোনালোকে এইটো এটা প্ৰাইভেট হয় আৰু এইটো হয় আমি তাত আছিলোঁ টেণ্ট আমাৰ তাতে লগোৱা আছে ৰাইট নাও আৰু চাওক না আপোনালোকে চাওকচোন ভেলিটো এইটো চাইডে চাওক কিবা গ্ৰীণ কালাৰ কাৰ্পেট পাৰি থৈ দিয়া নিচিনা লাগিছে চাওক ইমান বিউটিফুল চ' আমি তলৰ পৰা আৰু এটা পাহাৰ এতিয়া উঠি পেলাই আমি নেটৱৰ্ক পইণ্টলৈ আহি আছোঁ So finally we reached that power point. Wow.
Just look at this, man. Look at this. Oof. And this is the highest point of the Zuko. এবাৰ সব দেখা পাই আমি তলত আছিলোঁ তাৰ পৰা আহিছোঁ আমি হা এনে এইটো হেলিকপ্টাৰ লেণ্ডিং পইণ্ট হয় ক্লাউডছখিনি এই চাইডে পূৰা বগা আৰু এইপিনে গোটেইখিনি গ্ৰীণ কাৰ্পেট এণ্ড এগেইন আমি আকৌ নামি আছোঁ বাকীবিলাকত কি আছে নাজানো আৰু চোৱা কিবা এটা ভাল বস্তু পাবলৈ হ'লে কষ্ট কৰিবই লাগিব এতিয়া এই বস্তুটো নেটৱৰ্কটো পালোঁ কষ্টও হৈছে আমাৰ কষ্ট হৈছে সেইটো বাঁহে সেইটো বিজুলী বাঁহটো সেইটো বাঁহি বনোৱা বাঁহটো সেইটোৱে আমাৰ লাঠিটো চ' চব এতিয়া সন্ধিয়া হোৱাৰ লগে লগে চব ভৰ্তি হৈ গ'ল চব ট্ৰেক কৰি কৰি আহি পাই গ'লে চক Good morning, everyone. Good morning from Zuko. It's 5:30 in the morning. Today is July 18, Monday. কালি ডিনাৰ কৰি শুই দিলোঁ 7টা পৰা 8টা বজাত ডিনাৰ হৈ যায় আমি নেটৱৰ্ক পইণ্টত গৈছিলোঁ আৰু তাৰ পৰা আহি হাফ এন আৱাৰমান এটা ৰেষ্ট লৈ ডিনাৰ কৰিলোঁ ডিনাৰ কৰি শুই দিলোঁ চ' এতিয়া কালি লৈ আহিছিলোঁ বিস্কিটছ আৰু লাল চাহ এতিয়া ল'লোঁ পাৰ কাপ 20 rupees লৈছে চ' এতিয়া লাল চাহ বিস্কুট খাওঁ খাই পেলাই এতিয়া ঘৰলৈ বেক হ'ম ইটছ টাইম টু বাই বাই জুকু এইটো ভিউ এৰি দিম এতিয়া অলপ পিছত আজি ট্ৰেক কৰি পেলাই তলত যাম বাইক ল'ম বাইক লৈ চিধা ঘৰ মানে ঘৰ ৰাতি মেবি চাগে 10টা বজাত পাই যাম 280 কিলোমিটাৰমান কভাৰ কৰিব লাগিব আৰু টেণ্টছবোৰ লগোৱা আছে ইয়াত লগোৱা আছে তাত লগোৱা আছে ইয়াত লগোৱা আছে ইটছ টাইম টু বাই বাই দিছ বিউটিফুল ভেলি আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু 4 ঘণ্টা এতিয়া আকৌ ট্ৰেকিং কৰিব লাগিব যোনটো ৰেডিত আহিছিলোঁ বিশ্বমাদি সেইপিনে যাম কালি বহুত ভাল লাগিলে মণিপুৰৰ কিছুমান লগৰ পালোঁ লগৰ মানে মণিপুৰৰ কিছুমান ল'ৰা পালোঁ তেওঁলোকৰ কথা পাতিলোঁ ৱেষ্ট বেংগলৰ পৰা পাইছোঁ চ' মানে নতুন ফ্ৰেণ্ডছ নতুন জেগাত কথা চথা পাতি এইবিলাক ভাইবছবিলাক বহুত ভাল লাগে মণিপুৰৰ যোনটা ল'ৰা পাইছিলোঁ আমি লগৰ কথা চথা বহুত টাইম পাতিলোঁ আৰু সিহঁতে ইনফেক্ট আমাক ইনভাইটো কৰিছে সিহঁত তাত ফেষ্টিভেল এটা আছে November 21 ইটছ চাংগাই ফেষ্টিভেল চ' বহুত ধুনীয়া আপোনালোকে আহিব পাৰে ইয়াত চ' ব্লগটো ইয়াতে এণ্ড কৰিম ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰিব আৰু নতুনকৈ যদি কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই জুকু Better change my mindset, meditate. It's pretty cool that I'm alive and have better days. I could walk, see, hear, I should celebrate. Think I could change my mind, maybe elevate.